দাদা এই মানে কইনাই নখ লগাই দেখিবলৈ ভাল বাৰু এই ভাওনাত চাওঁছিলা বা নখে একদম হোৱাইট হোৱাইট নাম্বাৰ পালে দেই এইবিলাক চাই দিয়া মুখখন দেখাই দিয়া ৰাইজক এবাৰ ৰাইজ আশা কৰোঁ সকলো ভালে চাগে নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ আজি ভিডিঅ' লৈছে ভাওনা আজি ভাওনা মই নকৰোঁ আজি মোৰ লগৰ কেইটামানে কৰিব আজি মই চাবলৈ যাম তাত ৰাতুল দা আৰু কোনোবা কৰিব আপোনালোকক দেখাম আজি মোৰ লগত মানে পংকজ যে আপোনালোকক দেখি থাকে ভিডিঅ'ত আজি পংকজে মোৰ লগত কৰিব লক্ষ্মী আৰু পংকজ আজি মোৰ লগত আছে পংকজ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব ব্লগটো চাই চবেই ভাওনা ব্লগ চাই ভাল পায় আৰু মই ভাওনা ব্লগে মানে দি থাকোঁ মানে বেলেগ মানে ধৰক আপোনাৰ বেলেগ ভিডিঅ' দিলে ভিউজটো নাহে ভাওনা ভিডিঅ' বহুতে ভাল পায় আৰু আশা কৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ সদায় মোৰ লগত থাকিব বুলি আশা থাকিলে আৰু শীঘ্ৰে আপোনালোকৰ মাজলৈ এতিয়া ভাওনা আহি আছে কৰিম ব্লগ পাই থাকিব ভাল ভাল ভিডিঅ' ভাওনা আৰু 24 তাৰিখে মোৰ ৰামপৰাজৰ সীতা পতালগমন ভাওনাখন আছে তাত মই কৰিম সীতা বহুত ভাল লাগিব বহুত মানে মানুহক লগ পাম আৰু আজি ভাওনাখন হৈছে আমাৰ ঘৰৰ ওচৰতে মই নকৰোঁ বাট আজি চাবলৈ আহিছোঁ লগতো মেকআপ কৰিম আৰু আজি মানে চাবলৈকে যাম আশা কৰোঁ আপোনালোকে ভাল পাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিলে থেংক ইউ ছ' মাছ আপোনালোকক মেকআপ কৰি দেখাম আৰু তাত গৈ পেলাই কাক লগ পাওঁ আপোনালোকক দেখাই আছোঁ বাৰু থেংক ইউ ছ' মাছ পংকজে আজি সৰস্বতী কৰিব মানে সৰস্বতী মাতৃ পংকজ কেনেকুৱা লাগিছে অনুভৱ বহুত ভালেই লাগিছে আজি বহুত দিনৰ মনত ভাওনা এখন কৰিবলৈ পাইছোঁ সৰস্বতী গাম আৰু নতুন চৰিত্ৰ হয় সকলোৱে আশীৰ্বাদ কৰিব যে এনেকৈ কৰি যাব পাৰোঁ আৰু অভিনয় আৰু পিংকু ব্লগটো মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব প্ৰথমটো মোৰ ব্লগত ইয়ে প্ৰথম ওলাইছিলে আজি বহুত দিনৰ মূৰত ওলাইছে কিন্তু এবছৰ মূৰত এদিন ভাওনা কৰে তাত যিয়ে গাত জৰণি নাই ৰাতিটো শুবলৈ দিয়ে ৰাতিপুৱা একদম মেকআপ কেতিয়া আহিবি কি কথা মেকআপ কৰি দিবি মানে আপোনাৰ কামো মানে বেলেগ কামো দি আছে একো নাই বাৰু ভাল লাগিব আপোনালোকক দেখাই আছোঁ বাৰু দাদা এই মানে কইনাই নখ লগাই দেখিবলৈ ভাল বাৰু এই ভাওনাত চাওঁছিলা বা নখে একদম হোৱাইট হোৱাইট নাম্বাৰ পালে দেই এইবিলাক চাই দিয়া মুখখন দেখাই দিয়া ৰাইজক এবাৰ কেনেকুৱা লাগিছে কিবা এটা কোৱা পিংকুৱে মোক মেকআপ কৰি দিছে ভালেই লাগিছে বহুত ধুনীয়া মেকআপ কৰি দিছে আজি বহুত ভাল লাগিছে আৰু নতুন চৰিত্ৰ এটা কৰিম সৰস্বতী কৰিম সকলোৱে আশীৰ্বাদ কৰিব যে মই আগলৈকৈ এনেকৈ ধুনীয়া অভিনয় কৰি যাব পাৰোঁ আৰু এনেকৈ কৰা নাই বাৰু সৰস্বতী কৰিমগৈহে কিন্তু সেই কাণৰ ফুটা নাই আকৌ নিজে ক'লে আকৌ ধুনীয়া আৰু এইফালে মন্দিৰ হাই কেনেকুৱা লাগিছে আজি ভাল লাগিছে বহুত ভাল সজাই দিছে মোক কথা কোৱা পচো ক'ব নোৱাৰে দেই ভগৱান কেনেকুৱা লাগিছে মোৰ জমনি দেই ৰাইজ বেয়া নাপাব আৰু ভক্তি ফিলা হা হয় আমাৰ নব টিকনি মেইন দেই ৰাইজ টিকনি মেইন পিংকু হা ইমান গৰমত ইয়াতকেনো কি ভাল হ'ব ন সেয়াই হয় হয় এক্টিঙে মেইন ন সেইটো আজি নখ লগালে বাদ দেওছিলা তাঁতত লগাই ল নখকেইটা চিলাই পেলাই চাই ভাল লাগিছে চাউণ্ডটো চাই দে বন্ধ কৰি ঐ ৰাইজ দেই এতিয়া আমি নামঘৰ পালোহি আৰু নামঘৰ ভিতৰলৈ যাম দাদাকো লগ পালোঁ দাদা কিবা এটা কওঁ আৰু তোমাৰ চেনেলটো পাই ভাল লাগিছে বহুত দিনৰ মই লগ পোৱা হ'ল আৰু দাদাই মুখা চলাই বহুত ধুনীয়া মুখা চলাই ৰাইজৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আৰু ভালে লাগে দাদাক লগ পাইছোঁ ন এবাৰ লগ পাইছোঁ তোমাক পাই ভাল লাগিলে থেংক ইউ আজি বহুত দিনৰ মূৰত একেলগে ভাওনা চাম ঠিক আছে বাৰু বাই বাই পূজাক লগ পালোঁ আজি পূজাটো মোৰ লগত 5 কৰিছিলা ন ক্লাছ আজি পূজা তাৰমানে কি পঢ়ি আছা এতিয়া পূজা এম এ পঢ়ি আছা আৰু এয়া মোৰ মানে ভিউজ ন চোৱা নে ছাবস্ক্ৰাইবাৰ পাব আকৌ আজি লগ পালোঁ মোৰ ভাল লাগিলে বাৰু কিন্তু এনেকৈ লগ নাপাওঁ কৰণে নাম্বাৰ হোৱাটছএপত মানে কথা পাতোঁ আৰু বিশেষ ইমান লগ নাপাওঁ কিন্তু সৌবা কেনেকৈ পঢ়া তাই নামানে লাষ্ট টাইম খানটো আজি ভাওনা চাবলৈ আহিলা
ক'ব নোৱাৰে আমাৰ নিয়ম ৰবা 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 কিবা এটা কোৱা মই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুৰা শ্বেয়াৰ কৰি দিয়া কোৱা শ্বেয়াৰ কৰি দিয়া আজি কথা নোহোৱা হৈ গৈছে ইয়াৰ লগত ডিপুটো মেইন সকলো গৈছে মানুহ আমাৰ ভাওনা টীমৰ বিশ্বদা আৰু চম্পক লাষ্ট পলাইছে ছোৱালী জগাবলৈ আহিছে ইয়াত ন কেতিয়া আহিলে আমি এতিয়া পাইছোঁ এতিয়া ভাওনা চাবলৈ আপোনালোকে পিংকু চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লগ পালা আমাৰ অমিতা কিবা এটা কোৱা আকৌ ভাল লাগিলে বহুত বেছি ভাল লাগিলে আজি পিংকুক লগ পালোঁ আজি আহিছোঁ বৰগুটিৰ ফালে ভাওনাখনৰ মোৰ মেকআপৰ কাম আছিল আজি তাকে পিংকুৰ ভিডিঅ'বিলাক চাই থাকোঁ বহুত বেছিয়ে ভাল লাগে আৰু ধন্যবাদ আৰু পিংকু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি কোৱালিটিটো আগবঢ়াই দিব থেংক ইউ বহুত মৰমৰ কোৱালিটিটো ৰঞ্জিত কটীয়ানি পালেহি যা আৰু ৰূপম দা ধুনীয়াকৈ আৰু অমিত দা উলিয়াই দিছে ন ধুনীয়া লাগিছে ক'ব নোৱাৰে যে আজি পোৱালিতে মুগিলাই আহিছে ব্লগত উঠিবলৈ ভাওনা গায়ন বায়ন দেৱতী নয়নে হাতে শুন ধৰিছনে বিষভ হাতে শুন ধৰিছনে ব্লক আৰু বিষ্ণুৰ লগত সৃষ্টি ৰক্ষাৰ বিষয়ে আলোচনা কৰিছোঁ। ধুনীয়া ছোৱালীজনী লগ পালোঁ এজনী কোৱা গাঁৱৰ ৰাতুল দা আজি ভাওনা লগ পালোঁ আজি মহাদৈত্য ৰাতুল দা কেনেকুৱা লাগিছে ভাল লাগিছে গৰম বহুত উপায় নাই কৰিব লাগিব আগবঢ়াই দিব থেংক ইউ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বেষ্টবিলাক থাকিল ভালকৈ কোনে ছোৱালী আহিছে আজি ভাওনা চাবলৈ অ' সীমা ইমান ধুনীয়া নাৱত কৰি আহিছে ক'বলৈ ভাষা নাই মোৰ কেনেকুৱা লাগিলে মজা আৰু সেই মহাদেৱৰ ত্ৰিশূলেও তোৰ এই খৰ্ব
দেখি এই দেখো জলি Thank you.